ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত দেখিবলৈ পাব ইয়াত ইউআৰ চেনেল বুলি আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে কলম পেনৰ নিচিনা এটা দেখিবলৈ পাইছে। এইটোত ক্লিক কৰিব। দোস্তো ইয়াত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ চেনেলৰ নামটো কি দিব বিচাৰে ইয়াত দিব। মোৰ চেনেলৰ নাম মই দিছো মহম্মদ আলী। আৰু দোস্তো আপুনি কিহৰ বিষয়ে চেনেলটো খুলিলে ইয়াত লিখি দিব। এড এ ডিছক্ৰিপশ্যন বুলি আছে, ইয়াত দি থৈ দিব আপুনি কিহৰ বিষয়ে ইউটিউব চেনেলটো খুলিলে। মই দিয়া নাই। এইটো কাম কৰাৰ পিছত আপোনাৰ যিটো নম্বৰেৰে ইউটিউব চেনেল খুলিছে এইটো নম্বৰ ভেৰিফাই কৰিব লাগিব। দোস্তো তাৰ পিছত আপুনি ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব, আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো। মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰাৰ পিছত দোস্তো আপুনি সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব। ইয়াত লিখিব লাগিব আপুনি ইউটিউব চেনেল ভেৰিফাই। ইউটিউব চেনেল ভেৰিফাই বুলি ইয়াত সাৰ্চ কৰি ইউটিউব চেনেল ভেৰিফাই। মই সাৰ্চ কৰিলোঁ। এনেকৈ পেজটো খোল খাব। এনেকৈ খোল খোৱাৰ পিছত তলত যাব। তাৰ পিছত ইয়াত লিখা আছে ইউটিউব ভেৰিফাই www.com youtube.com ভেৰিফাই বুলি আছে, ইয়াত ক্লিক কৰিব। এনেকৈ পেজটো খোল খাব। খোল খোৱাৰ পিছত ইয়াত দেখি আছে ট্ৰেক্স ভেৰিফিকেশ্যন কোড ইয়াত থাকিব। তাৰপিছত আপুনি ইয়াত ইণ্ডিয়া বুলি চিলেক্ট দিব। ইয়াত ইণ্ডিয়া বুলি চিলেক্ট কৰি দিব। মোৰটো চিলেক্ট কৰা আছে ইণ্ডিয়া বুলি। আপোনালোকে দেখি আছে ইণ্ডিয়া বুলি চিলেক্ট কৰা। আৰু এইটো ইয়াত থাকিব ট্ৰেচ টু দা ভেৰিফিকেশ্যন কোড। তাৰপিছত ইয়াত আপুনি যি নম্বৰে ইউটিউব চেনেল খুলিব বিচাৰে বা আপোনাৰ যিটো মোবাইলত
সিম কাৰ্ড আছে সেইটো সিম কাৰ্ডৰ নম্বৰটো দিব মোৰটো মই দি আছো তাৰ পিছত ইয়াত আছে গেট কোড ইয়াত ক্লিক কৰিব আপুনি আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছত ফাইনালি দেখিবলৈ পাইছে ইয়াত অটোপি আহিব এটা অটোপিটো ইয়াত মই লিখাৰ পিছত তাৰ পিছত ইউটিউব নম্বৰটো আপুনি যিটো নম্বৰে ভেৰিফিকেশ্যন কৰিব বিচাৰে এইটো কোডৰ পিছত সাবমিটত ক্লিক কৰাৰ পিছত ভেৰিফিকেশ্যন হ'ব দোস্ত ইয়াত কোডটো অহাৰ পিছত আপুনি ইয়াত কোডটো অহাৰ পিছত আপুনি ইয়াত কোডটো ডালিব ইয়াত লিখিব কোডটো লিখাৰ পিছত ইয়াত সাবমিট বুলি আছে সাবমিট ক্লিক কৰি দিব সাবমিট বুলি আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত দেখিবলৈ পাব কংগ্ৰেচুলেশ্যন এনেকৈ দেখাব ইয়াত যেটো কোড আছে ভেৰিফিকেশ্যন কোড আছে এইটো অহাৰ পিছত ইয়াত আপুনি আপুনি লিখিব লিখি পেলাই সাবমিটত ক্লিক কৰি দিব দেখি আছে সাবমিটত ক্লিক কৰি দিব ইয়াত সাবমিট বুলি দেখি আছে সাবমিটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত